এগৰাকী মাইকী মানুহে কৰিছে, মানে মহিলা। তেওঁ ধুনীয়াকৈ সৰুকৈ ভাড়াঘৰত থাকে। তেওঁ ধুনীয়াকৈ এখন বাগান লগাইছে। তেওঁ জলকীয়া ৰুইছে আৰু মানে তেওঁ যোনখিনি পাৰে সেইখিনি নিজে কৰিবলৈ চেষ্টা কৰিছে। তাৰপিছত এয়া হ'ল দাংবডি গছ আৰু আছে জলকীয়া পুলি। তাৰপিছত আছে এইবিলাক সৰু হৈ আছে। শুনি থকা সময়খিনিত তেওঁ এইবিলাকেই কৰে। আচলতে আমাৰ বহুত মানুহে এইবিলাক কৰিব নাজানে। মতা মানুহে বা পুৰুষেও কৰিব নোৱাৰা কিছুমান কাম তেওঁ কৰি থাকে। এনে থকা সময়খিনিত তেওঁ সেই সৰুকৈ অকণমান বাৰী আছে আৰু ভাড়াঘৰ কাষতে লাই কৰিছিলে। লাইখিনি খাই প্ৰায় শেষ হ'ব হ'ল। এতিয়া এইবোৰ ৰহৰদাইল গছ আছে, এয়া দাংবডি গছো আছে। আপোনাৰ বাৰীখনত কি কি লগাইছে কওকচোন? কৰিবলৈ ভাল লাগেনে? এইফালে মধুৰি গছো আছে ন? কল আছে। সাধাৰণতে আমাৰ ভাড়াঘৰত থকা মানুহবিলাকে প্ৰায় মানে বজাৰ বস্তুৱে খোৱা দেখা যায়। কিন্তু আপুনি যে এইখিনি কৰিছে, কৰি ভাল পায় নে কি? ভাল লাগে হয় নেকি? জেগা যথেষ্টখিনি আছে ন চৌহদটোত? নিজে হাতেৰে কামে যিখিনি পাৰে সেইখিনি আপুনি কৰিছে। ইয়াৰ উপৰি আৰু কি কি কাম কৰে আপুনি? চিলাই তিলাই কামো কৰে বোলে? অঁ কচু ৰুইছে চাগে ন? কচু দেখিছোঁ। আপুনি অকলে কৰেনে কোনোবাই সহায় কৰি দিয়ে? অকলে কৰে ন? নিজে কৰ্ম কৰি খোৱা বস্তুকেইটা খোৱাৰ আমেজেই বেলেগ। লাগিব, ভেন্দি লাগিব, বাহমি, কণবিলাহী এইবিলাক দেখিছোঁ মই আগে পিছেও। ধন্যবাদ থাকিল। আপুনি আগলৈও কৈ যাব, আমাকো কেতিয়াবা খবৰ দিব। আমি নিশ্চয় লগ পাই ভালেই লাগিল। আপুনি চবখিনি কাম নিজেই কৰে, গতিকেলৈ ধন্যবাদ থাকিল। আমাৰ মহিলাসকলেও যাতে এনে ভাড়াঘৰত এনেই বহি নাথাকে ন? আপুনি কি ক'ব? কাম কৰি খাওক, দেহা ভালে থাকিব, হেল্ডি হৈ থাকিব। গতিকেলৈ চবেই এনেই বহি থকাতকৈ যদি অকণমান নিজৰ চৌহদটোতে অকণমান জেগা থাকিলেও যথেষ্টখিনি কাম হয় ন? সেইকাৰণে আপুনি দাংবডি পুলি ওলালে, সেইবিলাক চব আপুনি টনাটনি কৰি লাগি গৈছে। হেন্দালিখন চাওক। মাইকী মানুহে দিয়া হ'লেও মানে যথেষ্ট উন্নতেই হৈছে, ঠিকে আছে। বাকীখিনি মই অকণমান চৌহদটো দেখাই দিছোঁ। ঢকুৱাখানা এৰিয়াই হয়, দত্ত ডাঙৰীয়া ঘৰ মানে ধীৰেন দত্তৰ চৌহদত হয়। এওঁ প্ৰায় এনেই নাথাকেই, যেতিয়াই আহোঁ তেতিয়াই দেখোঁ। সেই লাই খাই শেষ হৈ গ'ল। এতিয়া আন ছিজনত লাই আছিলে, লাই খালে আৰু বাকী কল চল খায় মাজে সময়ে, কলো আছে। প্ৰায়খিনি তাতো গৈ তেওঁ এনেই নাথাকে, যেতিয়া আহোঁ তেওঁ ব্যস্তই দেখোঁ। কলো লাগে, সেইবিলাক কাম তেওঁ কৰি ভাল পায়। গতিকেলৈ তেওঁক লগ পাই ভাল লাগিল। মীনাক্ষী বুঢ়াগোহাঁই এওঁ
ভাড়াঘৰত থকা আজি চাগে 25-30 বছৰে হ'ল। ঠিক আছে, আপোনাক লগ পাই ধন্যবাদ।